বৰপেটাত বন্ধ সমৰ্থকৰ উদ্ভণ্ডালি ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ যোৱাত বাধা প্ৰদান কৰিছে। অভিভাৱকক প্ৰহাৰ কৰিছে উদ্যন্ত বন্ধ সমৰ্থকে। বৰপেটাৰ এই ব্যক্তিজনক বন্ধ সমৰ্থকে প্ৰহাৰ কৰে। নাতিনীয়েকক বিদ্যালয়লৈ লৈ যাওঁতে বন্ধ সমৰ্থকে আবদ্ধ কৰি নাতিনীয়েকৰ সন্মুখতে উপৰ্যপৰি প্ৰহাৰ কৰে এইগৰাকী ব্যক্তিক। ইয়াত বন্ধ সমৰ্থকৰ উদ্ভণ্ডালি। বৰপেটাত সংঘটিত হৈছে এই ঘটনা আৰু বন্ধৰ সময়ছোৱাত এগৰাকী ব্যক্তিয়ে নাতিনীয়েকক বিদ্যালয়লৈ লৈ গৈছিল। ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ যোৱাত বাধা কৰিছে একাংশ বন্ধ সমৰ্থকে আৰু বৰপেটাত বন্ধ সমৰ্থকৰ উদ্ভণ্ডালিৰ বলি হ'ল এগৰাকী ব্যক্তি। তেওঁক উপৰ্যপৰি প্ৰহাৰ কৰে নাতিনীয়েকৰ সন্মুখতে। এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আৰু এইগৰাকী ব্যক্তিৰ দুখ হ'ল তেওঁ আজি বিদ্যালয়লৈ নাতিনীয়েকক লৈ গৈছিল। উদণ্ড বন্ধ সমৰ্থকে বিভিন্ন কাণ্ড সংঘটিত কৰিছে বিভিন্ন স্থানত। এই দৃশ্য আমি আপোনাক দেখুৱাইছোঁ। এয়া বৰপেটাত সংঘটিত এক ঘটনা আৰু ইয়াৰ পিছত আৰক্ষী আচলতে কি ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন স্থানত ইতিমধ্যে বন্ধ সমৰ্থকক আটক কৰিছে আৰক্ষীয়ে, কিন্তু এইগৰাকী ব্যক্তিক বন্ধ সমৰ্থকে উপৰ্যপৰি প্ৰহাৰ কৰে। নানাই কৈ আছে মই স্কুলত যাম, স্কুলৰ পৰা আহি মই ঘৰত যাম এনেকৈ কৈছে। আৰু একো ময়ো কৈছোঁ, বহুত কৈছোঁ নেমানে। পিছত মাৰছে, ইয়াত বহুত মাৰছে, মানে এনেকৈ দিছে আৰু ইয়াতো মাৰছে। আমি সেন্ট মেরিজ স্কুলত তাক বললো যে নাই না মারবো আমার, আমি শুরু মারছে আমি স্কুলের বাচ্চা লই বন্ধ না জানা আমি বন্ধ, আমি তো দূরত ঘর, আমি সাইকেল নাই আমার গাড়িও নাই, আমি হেরে দিয়ে লই আইছি মারি দিলে আর কাম